Hey guys, good morning, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলোৰে ভাল, মোৰো ভাল। আজি দিনটোৰ কাৰণে খুব বেছি মই এক্সাইটেড হৈ আছোঁ যেহেতু আজি 23 ছেপ্টেম্বৰ ফ্ৰাইডে হয়। সো আজি মই এক্সাইটেড হৈ থকা কাৰণটো হৈছে যে আজি দিনটোত মই ওলাই যাম ট্ৰেভেলিং টু দিল্লী টু জয়পুৰ। সো আপোনালোকক দেখাম যেনেকৈ ৰেড ফৰ্ট, লাল কিল্লা, তাজমহল। সো মানে য'তে যাওঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম ভিডিঅ'বিলাক আৰু বেলেগ ব্লগাৰবিলাকেও দেখুৱাই সেইবিলাক। সো মই মানে মোৰো ফাৰ্ষ্ট ন, সো সেইকাৰণে মই মানে অলপ খুব ধুনীয়াকৈ কৰিব বিচাৰিছোঁ ভিডিঅ'টো। সো আপোনালোকক খুব ধুনীয়াকৈ দেখুৱাম চিঙৰ পৰা ট্ৰেইন জাৰ্ণিলৈকে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি পাৰ্ট 1 পাৰ্ট 2কে ভিডিঅ'ৰ চিৰিজ আপোনালোকে পাব। সো আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে মই তাত গৈ পিনি ভিডিঅ' দিয়া লগালগ আপোনালোকে পায় আৰু চাইডতে থকা বেল আইকনটো দবাই থ'ব যাতে মই আপলোড কৰা প্ৰত্যেকটো ভিডিঅ' আপোনালোকে সোনকালে পায়। বহুতে মোক ছাপোৰ্ট কৰিছে, সেইবাবে বহুত বহুত ধন্যবাদ সকলোকে। সো সেনেকৈ মোক ছাপোৰ্ট কৰি থাকিব। তো আমি ফাৰ্ষ্টে এতিয়া মৰিয়নিৰ পৰা ট্ৰেইন আছে আমাৰ। সো মৰিয়নিৰ পৰা যাম, তাৰপাছত মোৰ লগত মানে আমি যাম খুৰা খুৰী আৰু লিটিল ব্ৰাদাৰ দুটা, আমি কেইটাই যাম আৰু কোনো নাযায়। তো তাহাঁতকো মই আপোনালোকৰ লগত ইণ্ট্ৰডিউচ কৰাই দিম যিহেতু ব্লগটো কেৰি অন হৈ থাকিব, চলি থাকিব। চ' সেইকাৰণে ব্লগৰ মাজে মাজে মই ইণ্ট্ৰডিউচ কৰাই যাম আপোনালোকক। ৰাতিকৈ আছে মোৰ ট্ৰেইন, ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। দিল্লীত আপোনালোকক যিমানটো পাৰোঁ মোৰ দৃষ্টিশক্তিয়ে মই যিমানটো দূৰলৈ দেখি পাওঁ, যিমানটো দূৰলৈ যাব পাৰোঁ, যিকোনো ঠাইলৈ যাব পাৰোঁ, য'ত যাওঁ চব আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। মই ফুৰিবলৈ যাম, লগতে আপোনালোককো ফুৰাম মোৰ লগতে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মোৰ ভিডিঅ'বিলাক যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। চ' ফ্ৰেণ্ডছ, এইটো হৈ গ'ল মোৰ বেগ। মই এই বেগটো লৈ যাম, দেখিছে। চ' ফ্ৰেণ্ডছ, মোৰ অলমষ্ট চব পেকিং হৈ গ'ল। এতিয়া বাজিছে 9:11। মোৰ ট্ৰেইনখন আছে 12:10 চামথিং এনেকুৱা টাইমতে আছে। তাৰপাছত এতিয়া আমি মৰিয়নি ষ্টেচন যাম, থৈ আহিব আমাক। তাৰপৰা মৰিয়নি ষ্টেচনৰ পৰা ব্লগটো কেৰি অন কৰিম। চ' আপোনালোকে চাই থাকিব। ষ্টেচনত লগ পাম। আমি ক'ত যাম? দিল্লী। ক'ত? দিল্লী হয়নে? আমি এতিয়া মৰিয়নি ষ্টেচন পাই গ'লোঁ। টাইম হৈ গ'ল, ট্ৰেইন আহিবই। তাৰপাছত আমি ইয়াত যিমানটো পাৰোঁ দেখুৱাম। তাৰপাছত আমি আধাটোৰ পৰা দিল্লীৰ পৰা ষ্টাৰ্ট কৰিম ব্লগটো। বাই বাই, গুড নাইট। কৈ দিয়া গুড নাইট। Internet's gone low, so time is through. Making love with you, so I'ma sit and just lay in my bed with the phones in my hand, getting stuck to the race with you. For a sleeping cruise, no. Stress is getting just a little bit lower. Mind's getting just a little bit closer. Got somebody in my life that can make it through. I'll be lost, I'll be found in the broken. Hello. Good night.